মাৰি ঠেং ভাঙি দিম। দিব লাগে নে নাই? মাৰি ঠেং ভাঙি দিব নালাগে নে নাই? পাকিস্তানত কাজিৰঙা আছে নেকি? পাকিস্তানত মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানত পবিতৰা আছে নেকি? আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, উৰাণও নাই। ক'ত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই? লাগে নে নাই? ক'ত মগজ মাৰি আছিলে? ক'ত মগজ মাৰি আছিলে 15 দিন? কোনে খুৱাইছিলে? কোনে ৰাখিছিলে? ক'ত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়। পাকিস্তানত যাব লাগে। আৰু যাব পৃথিৱীত জেগা নাই। আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই। যাবৰ কাৰণে বিচাৰি পায় পাকিস্তান। এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানত জিন্দাবাদ দিয়ে সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু।